নমস্কাৰ বন্ধুসকল, আমি সকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। এতিয়া মই আপোনালোকৰে কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছোঁ। তো আপোনালোকে মোক সকলোৱে সুধি আছে কাৰ আৰু ট্ৰাকৰ টেণ্ডাৰটো ৰিজাল্টটো কেতিয়া দিব। তো এইটো আপোনালোকে মই সুধি থকাৰ কাৰণেহে আজি ভিডিঅ'টো বনাই আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ ভিডিঅ'টো বনাইছোঁ। তো চাওক, কাৰ টেণ্ডাৰ আৰু যিটো আছিলে ট্ৰাকৰ কাৰণে টেণ্ডাৰ, তো সেইটোৰ ৰিজাল্টটো বা তাৰ লটাৰী ডেটটো কেতিয়া আছে। তো সকলোৱে সেইটো প্ৰশ্ন সুধি আছে। তো মই সেইটো কাৰণে আপোনালোকক আজি আপোনালোকে সেই অইল ইণ্ডিয়া ৱেবছাইটৰ অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইটত তাত গৈ আপোনালোকক মই দেখুৱাম যে ৰিজাল্টৰ সম্পৰ্কে তাত কি আপডেট আছে, বা আপোনালোকে সদায় নিজে চেক কৰিব পাৰিব। যেতিয়া ৰিজাল্টৰ ডেট সম্পৰ্কে মই আপোনালোকক কিবা গম পাওঁ তেতিয়াই আপডেট দিম। এতিয়া মই আপোনালোকক দেখাইছোঁ যে কেনেকুৱা ধৰণে কি আপডেট আছে তাত। তো আপোনালোকে এবাৰ চাই ল'ব নিজেও, আৰু আপোনালোকক মই কেনেকৈ কৰে সেইটো দেখাই দিছোঁ। এতিয়া চাওক, মই যিকোনো এটা ব্ৰাউজাৰ খুলি লৈছোঁ। তো মই আপোনালোকে গুগলটো খুলিছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব পাৰে। ইয়াত লিখিব অইল ইণ্ডিয়া লিমিটেড টেণ্ডাৰ ৰিজাল্ট বুলি। এইটো মই এতিয়া লগে আহি যাব। চাওক, ইয়াত আপোনালোকে ছেকেণ্ডত পাব অইল ইণ্ডিয়া লিমিটেড। তো এইটো লাইভ ষ্ট্ৰীমিং কি লিখা থাকিব, হায়াৰিং অফ ৱেল্ডিং এণ্ড কাটিং। তো এইটো ৰিজাল্টটো দিছে, তো সেইটো সম্পৰ্কে লিখা আছে। তো অইল ইণ্ডিয়া লিমিটেড ইয়াত ক্লিক কৰি দিব। এতিয়া চাওক, যিটো ৱেল্ডিং আৰু কাটিং ছেটৰ বাবে ৰিজাল্টটো সেইটো লাইভ হৈছিলে, তো সেইটো কথা ইয়াত লিখা আছে ৰিজাল্টৰ কথাটো, কাৰণ সেইটোৱে বৰ্তমানলৈকে দিছে। তাৰপাছত চাওক, যেতিয়া আপুনি ট্ৰাকৰ টেণ্ডাৰটোৰ ওপৰত চাব, তেতিয়া দেখিব যে আপোনালোকৰ ইয়াত ডেটেই শেষ হোৱা নাই। তো ৰিজাল্টৰ সম্পৰ্কে আপোনালোকৰ ইয়াত একো আপডেটেই নাই। কিন্তু যেতিয়া ইয়াত চাব ৱেল্ডিং আৰু কাটিং ছেটৰ বাবে, তো ইয়াত চাওক লটাৰী সম্পৰ্কে ইয়াত নটিচটো আছে। তাৰোপৰি ৰুলছটো দিয়া আছে, কেনেকৈ খেলাব, আৰু ৰিজাল্টটো সম্পৰ্কেও দিয়া আছে। আৰু কাৰৰ ক্ষেত্ৰত চাওক, ইয়াত কোনো ধৰণৰ একো এতিয়ালৈকে আপডেট নাই। তো আপোনালোকে এই ৱেবছাইটত আহি ইয়াত চাই থাকিলে গম পাই যাব। ইয়াত লগে লগে আপডেট আহি যাব। ইয়াত যেনেকুৱা ধৰণকে ইয়াত তলত আপডেট দিয়া আছে, কেতিয়া ৰিজাল্ট দিব, নটিচখন দিছে, ৰুলছবোৰ দিছে, আৰু ৰিজাল্টখিনিও ইয়াত দি দিছে। আপোনালোকে এই ৱেবছাইটত আহি সকলোবোৰ ডিটেইলছ চাই ল'ব পাৰিব। তো এতিয়াও চলি আছে, 7 তাৰিখলৈকে ডেট আছে এইটো টেণ্ডাৰৰ বাবে, ট্ৰাকৰ টেণ্ডাৰৰ বাবে। তো আপোনালোকে যিসকলে এতিয়ালৈকে এপ্লাই নাই কৰা, সকলোৱে এপ্লাই কৰি ল'ব। মই আপোনালোকক লাগিলে ডেছক্ৰিপশ্যনত লিংকটো দি দিম। যিসকলে নাই কৰা তেওঁলোকে তাৰ পৰা গৈ কৰি ল'ব পাৰে। তাৰোপৰি অইল ইণ্ডিয়া লিমিটেডৰ জুনিয়ৰ এছিষ্টেণ্ট পষ্টৰ বাবে অনলাইন এপ্লাই এতিয়াও চলি আছে, 15 আগষ্টলৈকে হ'ব। তো আপুনি সেইটো এপ্লাই কৰিব পাৰে। কেৱল HS পাছ হ'ব লাগে, আৰু আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগে 6 মাহৰ। তো সেইকেইটা যদি কোৱালিফিকেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব জুনিয়ৰ এছিষ্টেণ্ট পষ্টৰ বাবে। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো ভিডিঅ'টোৰ লিংক পূৰা ফুল এপ্লাই প্ৰচেছ আছে, তো সেইটো কৰি ল'ব পাৰিব। আৰু লগতে ট্ৰাকৰটো ফুল এপ্লাই প্ৰচেছ মই আগত বনাই থৈছোঁ, তো সেইটো আপুনি চাই ল'ব পাৰিব যদি এতিয়ালৈকে এপ্লাই কৰা নাই। তো ইয়াৰ উপৰি আপোনালোকে মোক কণ্টেক্ট নাম্বাৰ বিচাৰি আছে। তো মই বৰ্তমানলৈকে আপোনালোকক কণ্টেক্ট নাম্বাৰ দিব নোৱাৰিম, কিন্তু মই আপোনালোকক মোৰ ইমেইলটো শ্বেয়াৰ কৰি দিম। তো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম মোৰ ইমেইলটো। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, তেতিয়াহ'লে মোক ডাইৰেক্ট ইমেইল কৰি সুধিব পাৰে। তাৰোপৰি যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে, আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ কি প্ৰব্লেম আছে। তো মই আপোনালোকক যদি আনচাৰটো দিব পাৰোঁ, তেতিয়াহ'লে মই আপোনালোকক নিশ্চয় দিম। তো সেইটোৱে আছিলে আজি ভিডিঅ'টো। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই তথাপি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক সহায় কৰক 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাত। তো ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱী এইটো কথা জানিব বিচাৰিছে তেওঁলোকক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।